ইমান সংখ্যক লোকৰ আন্তৰিক সহযোগিতা এই উৎসৱৰ প্ৰতি এটো সাধাৰণ কথা নহয়। ইয়াৰ বাবে বিটিসি মুৰব্বী আগ্ৰামৰ মহিলাই ডাঙৰীয়া খাপৰা বয়গৰে ডাঙৰীয়াৰ লগতে সকলোকে মই বিশেষভাৱে এই অঞ্চলৰ সাংসদ হওক বিধায়ক হওক আৰু সকল হওক সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছো। আপোনালোকে বিটিসি এলেকাত দায়িত্ব লোৱাৰ দিনৰ পৰা ইয়াত শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ বাবে আজি ইয়াত বিভিন্ন বড়োৱে হওক ৰাজবংশী হওক ৰাভাই হওক গাৰোৱে হওক ইয়াত আদিবাসী হওক গুৰখাই হওক বেংগলী হওক সকলো সম্প্ৰদায় লোকে বামুণীয়া হওক কুচিয়া হওক কলিতাই হওক কেউটে হওক সকলোৱে মিলিত প্ৰচেষ্টাৰে এই অঞ্চলৰ সৌন্দৰ্য বৃদ্ধি কৰিছে, ইয়াত শান্তি বাতাবৰণ সৃষ্টি কৰিছে। গতিকে মই ভাবোঁ এই অঞ্চলৰ হিন্দুৱে হওক মুছলমানে হওক খ্ৰীষ্টানে হওক বুদ্ধিজে হওক সকলোৱে মিলি আগন্তুক দিনত এই অঞ্চলৰ সৌন্দৰ্য আৰু অধিক আপোনালোকে শক্তিশালী কৰি তুলিব পাৰিব। এই বিশ্বাস মোৰ আপোনালোকৰ ওপৰত হৈছে, কাৰণ এই বিশ্বাস কেৱল মোৰেই নহয়, যি ব্যক্তি ইয়ালৈ আহিছে সেই অত্যন্ত আস্থাৰ বিশ্বাসে ইয়াৰ পৰা উঠিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে অসমৰ অৰ্থনৈতিক বুনিয়াদ অসমখন ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত এনেধৰণৰ উৎসৱে এটা উল্লেখযোগ্য বাতাবৰণ সৃষ্টি কৰিছে। কৰ্ম সংস্কৃতি অধিক শক্তিশালী কৰাৰ দিশত আমাৰ এই যাত্ৰাত বিশেষভাৱে সহযোগিতা আগবঢ়াইছে। গতিকে মন ফৰকাল হৈ ইতিবাচক দৃষ্টিভংগীৰে যেতিয়া মানুহে পঢ়া শুনা কৰাৰ পৰা আৰম্ভ কৰি খেতি পথাৰত মনোযোগিতা বিশেষভাৱে প্ৰয়োগ কৰিব, সেই জাতিক আৰু পৃথিৱীত কোনোৱে পৰাভূত কৰিব নোৱাৰে। I hope your presence is making this festival a most memorable festival for all of us in the country. Not only in Assam, but also entire country is proud of this particular festival, because this festival is developing the spirit of coordination, cooperation, brotherhood, and living togetherness. This is how we are to build up the strength of our human society. This is how we are to pay respect to our legendaries who have taught us to live always a life of integrity, dignity, and honesty, and with humanity, with the sense of love and affection. So this is the greatness of this festival, colorful festival. I believe the BTC chief, Mr. Hagrama Mohilari, with his all colleagues, enjoy and also to take the determination to make this particular event all-time a great event for the future to come. With these few words, मैं आप सबको हृदय से नए साल के लिए मैं शुभकामना देता हूँ। डेजिंग ये जो उत्सव है, ये उत्सव में हमें हमेशा यही सिखाते हैं कि हमको एक साथ मिलकर रहना है और इस देश को दुनिया का सर्वश्रेष्ठ राष्ट्र के हिसाब से हमें खड़ा करनी है। और जैसे हमारे परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी कहा करते हैं
हमारे देश को दुनिया का सबसे मजबूत देश के हिसाब से एक पहचान बनाना ही होगा। उसी लक्ष्य पर हमें आगे बढ़ना होगा। मुझे लगता है ऐसा फेस्टिवल में ही हमको ये एक संकल्प लेना जरूरी है कि एक भारत श्रेष्ठ भारत, एक भारत श्रेष्ठ भारत। उसी हिसाब से हमें अगले दिनों में अपने यात्रा को बरकरार रखना है। उसी शब्दों का साथ मैं अकोबार पुनर्बार সকলোকে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই এই উৎসৱত অংশগ্ৰহণকাৰী প্ৰতি পুনৰ ইংৰাজী নৱবৰ্ষৰ মোৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। জয় হিন্দ। প্ৰশাসনে বিটিচি এলেকাৰ ৰাইজৰ সহযোগত ড্ৰেজিং ফেষ্টিভেলটো বৰ সুন্দৰভাৱে আয়োজন কৰিছে। আৰু এই ফেষ্টিভেল এতিয়া কেৱল অসমৰ ফেষ্টিভেল হৈ থকা নাই, ভাৰতবৰ্ষৰ হৈ থকা নাই, গোটেই বিশ্বৰ জনগণৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা এটা শক্তিশালী ফেষ্টিভেল হিচাপে ই গঢ় লৈ উঠিছে। আৰু ইমান আনন্দৰ কথা, যোৱাকালি ইয়াত 2.5 লাখ মানুহে এই ফেষ্টিভেলত অংশগ্ৰহণ কৰিছে। দিনক দিনে ৰাইজৰ ইয়াত পাৰ্টিচিপেশ্যনৰ মাত্ৰা বাঢ়ি গৈ আছে, তাৰ মানে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে। আৰু এই ফেষ্টিভেলত যিমানবিলাক ব্যৱস্থা ৰখা হৈছে, এই ব্যৱস্থাবিলাকে সকলো শ্ৰেণীৰ ৰাইজক বিশেষভাৱে আগ্ৰহিত কৰিছে। গতিকে মই বিশ্বাস ৰাখিছোঁ যে এই ফেষ্টিভেল এটা সময়ত বিশ্বৰ মানৱ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা ফেষ্টিভেল হিচাপে গঢ় লৈ উঠিব। আৰু এই ফেষ্টিভেলৰ যোগেদি আগন্তুক দিনৰ অসমৰ আৰ্থ সামাজিক দিশ শক্তিশালী হ'ব, সাংস্কৃতিক দিশত, ক্ৰীড়া দিশত সকলো ক্ষেত্ৰতে অসম উজ্জীৱিত হৈ উঠিব। আৰু এইখন অসমে একালত গৈ পেলাই নিশ্চিতভাৱে এনেধৰণৰ অনুষ্ঠানৰ যোগেদি আমি আমাৰ বিভিন্ন শক্তিসমূহ আমি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম। So this is a great opportunity for all of us. This Dredging Festival is no more a festival of Assam. It has become a national festival. Now it is going to draw the attention of the global society, and the addition of different item in this particular festival makes the people more happy and more cooperative. And I believe this festival has got this particular aspect of importance, and which is going to draw the attention of each and everybody. And this festival will definitely give a message to the people of the world that this is a festival of friendship. So this is how the festival is growing day by day. And especially for this festival, I am thankful to the BTC chief Hagrama Mohilari and our tourism minister Chandan Verma and his colleagues for organizing with the support of the people this kind of festival. Beautiful. Thank you. আমাৰ টুৰিজিম ছেক্টৰত আমাৰ যি ধৰণে গ্ৰ' আপ হৈছিল, কাজিৰঙাৰ ক্ষেত্ৰত আমাৰ কিছু বিঘিনি আগত আহিলে কাৰণে আমাৰ হোৱা নাছিলে, কম হৈছে। কিন্তু আজি ড্ৰেজিঙত যোৱাবাৰতকৈ এইবাৰ মানুহৰ স্পীড বেছি। যোৱা ৰাতি এটা ডোখৰৰ পৰা 100 মিটাৰ যাবৰ কাৰণে 1 ঘণ্টা সময় লগা হৈছে। প্ৰায় 2.5 লাখ মানুহে ইয়াত আহি যোৱাকালি আজি হেৰি কৰিছে। আজিও